হাই ফ্ৰেণ্ডছ, আজি মই আছোঁ মানে কি মই জানো মই ফুলৰ ব্যৱসায় কৰোঁ। ব্যৱসায় মানে কি মানুহৰ ঘৰে ঘৰে দিওঁ। আজি মানে বহুত বৰষুণ। মই এতিয়া নীলাম এপাৰ্টমেণ্টত আছোঁ। মানে অৱস্থা বহুত বেয়া। গাড়ীখন পূৰ্ব চাগে গাড়ীখন মানে পঢ়লে হয় তহঁতি অৱস্থা বহুত বেয়া। পানী গুৱাহাটীত মানে কেনেকা বন্ধু পানী পানী হিচাপ বন্ধু হৈছে পানী তামান মানে গুৱাহাটীত নহ'ব দিয়ক। অনিল নগৰ নবীন নগৰ পূৰা পানী আৰু এতিয়া বৰ্তমান মই পানীত এনেকৈ ফুল দিব আছোঁ। বৰ কষ্ট হয় বাৰিষা দিনকেইটা মোৰ, যিহেতু মই মানুহৰ ঘৰে ঘৰে দিওঁ ফুল। ঘৰৰ পৰাই যিহেতু ফুলটো আনি কেনে মানুহ ঘৰে ঘৰে দিওঁ, বৰ কষ্ট হয়। তাৰপিছত পানী মানে আৰু আছে দিয়ক, মই নিমিম অলপ দেৰিকৈ অলপ দেৰি মানে কি লেতেৰা পানী না সেনেকৈ নিব নোৱাৰে। মই ফুলবিলাক মানে এনেকুৱা ফুল দিওঁ, এইবোৰ ফুল মই এনেদৰে দি দিওঁ। চাওক এতিয়া মই 5 ঘৰক দিম, 5 ঘৰ মানুহ আছে, 5 ঘৰক দি দিম। তাৰপিছত 5 ঘৰক দিম, এনেকৈ মই চলাওঁ আৰু অলপ সাধাৰণ এটা কামো কৰোঁ কোম্পানীত। বছ কেনেকুৱা পানীৰ কথা ক'ব নেকি? আমাৰ আহিব বছ, পানী কেনেকুৱা? পানী একদম একাঠেকৰে পানী। এতিয়া মানুহ যাব নোৱাৰে, কাপোৰ কানি ভিজিলে চব। স্কুল ল'ৰা ছোৱালী যাব নোৱাৰে আৰু কি কৰিব এতিয়া, ৰাইজৰ অসুবিধা। মানে আৰু মানে হাফ পেণ্ট 3টামান বোলে জিকি গ'ল, তলো হাফ পেণ্ট জিকি গ'ল মানে যাওক। ইমান পানী গুৱাহাটীত, বহুত ভয়ংকৰ পানী। মই দেখাম এইবোৰ নালাবিলাক জাম হৈ গৈছে। মই আপোনালোকক দেখাই যাই আছোঁ গুৱাহাটীৰ অৱস্থা। এতিয়া বৰ্তমান বৰষুণ দিলে গুৱাহাটীৰ অৱস্থাটো দেখাম ৰ'বক। এইটোতো গুৱাহাটীৰ পানী, এনেদৰে গুৱাহাটীৰ পানী কি হৈ যায় চাওক। মই দেখা পানী খুব পানী দিয়ক, পানী পুৰা পানী পানী গলিটো পানী এনেকৈ ফুল দি আছোঁ তাক। বহুত কষ্ট হয় তথাপিতো বাৰিষা কেইদিন। চাওক মোৰ এখন হিৰো হণ্ডা, এইখন লৈ মই দি যাওঁ। এখন মোৰ পালচাৰ দাক বহুত কষ্টত লৈছোঁ, মই নিজৰ ইনকামেৰে লৈছোঁ। সেইকাৰণে মই মানে ভাল লাগে আৰু মোৰ গাড়ীখন। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গেলোঁ ৰাজগড় ৰোড। এইটো হৈছে ৰাজগড় ৰোড। এনেদৰে পানী হৈ গৈছে চাওকচোন।